এনচিয়েন্ট হিষ্ট্ৰী অফ ইণ্ডিয়াৰ কোনকেইটা টপিক চাব লাগিব বা কোনকেইটা টপিক পঢ়িলে আমি লাভৱান হ'ম সেই বিষয়ে আজি আমি আলোচনা কৰিম। তো পোনপ্ৰথমে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয়ে জানিব লাগিব। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ প্ৰশ্নসমূহ পৰীক্ষাত আহি থকা প্ৰায়ে দেখা যায়। ইয়াৰে আমি পোনপ্ৰথমে ইষ্ট ৱেষ্ট চাউথ নৰ্থ অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কিমানলৈ সিঁচৰিত হৈছে সেই এক্সট্ৰিম পইণ্টবিলাক আমি জানিব লাগিব। অৰ্থাৎ পূবে কোন সীমালৈ সিঁচৰিত হৈ আছে, পশ্চিমে কোন সীমালৈ সিঁচৰিত হৈ আছে, এইবিলাক আমি জানিব লাগিব। ইয়াৰ ওপৰত প্ৰায়ে কুৱেশ্যন সোধা দেখা যায়। নেক্সট আমি জানিব লাগিব ডিস্কভাৰী, ইয়াৰ, ফাইণ্ডিংছ আৰু ৰিভাৰ। অৰ্থাৎ কোনটো ইণ্ডাছ ভেলী ছাইট কিমান চনত আৱিষ্কাৰ হৈছে, কোনে আৱিষ্কাৰ কৰিছে আৰু ইয়াত কি কি মহত্বপূৰ্ণ বস্তু বিচাৰি পোৱা গৈছে, অৰ্থাৎ সেই বিষয়ে আমি জানিব লাগিব। ইয়াৰ উপৰি ৰিভাৰ, কোনখন ঠাই কোনটো নদীৰ পাৰত অৱস্থিত, যেনেকৈ মহেঞ্জোদাৰো, হৰপ্পা, এইবিলাক ঠাইসমূহ কি কি নদীৰ পাৰত অৱস্থিত আছিল সেই বিষয়ে আমি জানিব লাগিব। ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। নেক্সট হৈছে লোকেশ্যন। লোকেশ্যন বুলি ক'লে লোকেশ্যনত আমি কোনটো ঠাই কোনখন ষ্টেটত আছে বাছ এইখিনি চাব লাগিব। নেক্সট হৈছে এনিমেল আৰু মেটেল। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে কোনবিলাক এনিমেলৰ বিষয়ে জানিছিল আৰু কোনবিলাক মেটেলৰ বিষয়ে জানিছিল বা কোনবিলাক মেটেল তেওঁলোকে জনা নাছিল সেই বিষয়ে আমি চাব লাগিব। তাৰ ওপৰতো কুৱেশ্যন অহা দেখা যায়। নেক্সট টপিকটো হৈছে আমাৰ মহাজনপদ। মহাজনপদ আমি জানো 16টা মহাজনপদ আছে। তো আমি এই 16টা মহাজনপদৰে প্ৰত্যেকটোৰে কেপিটেলবোৰ আমি প্ৰায় মনত ৰাখিব লাগে। ইয়াৰ ওপৰত কুৱেশ্যন আহে। মষ্ট ইম্পৰ্টেণ্ট হিচাপে আমি মগধ, চবচে ডাঙৰ মহাজনপদটো হৈছে মগধ। তো মগধৰ কেপিটেল ঠিক তেনেকৈ 2-4খনৰ আমি কেপিটেল মনত ৰাখিব লাগিব, কাৰণ ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। চ' নেক্সট আমি বেদৰ বিষয়ে চাব লাগিব। বেদ, উপবেদ, উপাংগ নহয় এইটো, চৰি ভুল হৈছে, এইটো বেদাংগ হ'ব, তো এইটো ভি হ'ব। তো আমি বেদ 4খন চবেই জানো, ঋগ্বেদ, সামবেদ, অথৰ্ববেদ আৰু যজুৰ্বেদ। এই বেদকেইখন কোনখন বেদ কিহৰ লগত জড়িত সেইটো আমি জানিব লাগিব। অৰ্থাৎ সামবেদখনৰ কথা কৈছোঁ, সামবেদ সংগীতৰ লগত জড়িত। তেনেকৈ প্ৰত্যেকখন বেদ একো বিষয়ৰ লগত জড়িত হৈ আছে। তো এই বিষয়ে আমি জানিব লাগিব। ইয়াৰ উপৰি উপবেদৰ কথা ক'বলৈ গ'লে প্ৰত্যেকখন উপবেদবোৰ বেদৰ লগত জড়িত। যেনেকৈ আমি আয়ুৰ্বেদৰ কথা কওঁ, আয়ুৰ্বেদখন হৈছে এখন উপবেদ। ই মেডিচিনৰ লগত জড়িত আৰু ই ঋগ্বেদৰ লগত জড়িত। তো প্ৰত্যেকখন বেদৰে একোখন উপবেদ আছে আৰু এই উপবেদবোৰ কিহৰ লগত জড়িত আমি চাব লাগিব। ইয়াৰ উপৰি আমি কি চাব লাগিব, এইটো হ'ল মন্ত্ৰ আৰু মণ্ডল। অৰ্থাৎ ঋগ্বেদত কিমানটা মন্ত্ৰ আছে বা কিমানটা স্ৰোত আছে আৰু কিমানটা মণ্ডল আছে এই বিষয়ে আমি চাব লাগিব। ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন সোধা দেখা যায়। নেক্সট টপিকটো হৈছে বুদ্ধিজিম আৰু জৈনিজিম, মষ্ট ইম্পৰ্টেণ্ট টপিক। তো এইটো এক্সামিনাৰৰ ফেভৰেট টপিক হয়। ইয়াৰ ওপৰত প্ৰায়ে কুৱেশ্যন সোধে যে গৌতম বুদ্ধৰ বাৰ্থ প্লেচ, ডেথ, ফাদাৰ নেম, মাদাৰ নেম, তেনেকৈ জৈনিজিমৰো বাৰ্থ, জৈনিজিমৰ তীৰ্থংকৰসকলৰ জন্ম, মৃত্যু, পিতৃ মাতৃৰ নাম এইবিলাক সোধে। নেক্সট আছে আমাৰ চিম্বল, অৰ্থাৎ গৌতম বুদ্ধৰ জন্মটো কি চিম্বলেৰে বুজোৱা হৈছিল, লটাছ আৰু বুল। মৃত্যুটো কিহেৰে বুজোৱা হৈছিল, স্তূপা। তো এনেকুৱা কিছুমান চিম্বল আছে। তো আপোনালোকে যেতিয়া এই টপিকটো পঢ়িব এই চিম্বলৰ বিষয়ে আপোনালোকে একদম চাই ল'ব ভালকৈ, চিম্বলকেইটা ভালকৈ মনত ৰাখিব কোনটো চিম্বল কিহৰ লগত জড়িত। চ' নেক্সট আছে আমাৰ বুদ্ধিষ্ট কাউন্সিল। তো বুদ্ধিষ্ট কাউন্সিল 4খন বুদ্ধিষ্ট কাউন্সিল হৈছিল আপোনালোকে জানে। তো জৈন কাউন্সিল 2খন আছিল। এই কাউন্সিলবিলাকৰ বিষয়ে ভালদৰে চাই ল'ব, কোন ৰজাৰ দিনত কেতিয়া হৈছিল, ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। তাৰপিছত আছে জৈন তীৰ্থংকৰ। আমি জানো যে 24টা কি আছিল, জৈন তীৰ্থংকৰ আছিল। তো 24টাৰ বিষয়ে চাব নোৱাৰিলেও আপোনালোকে প্ৰথম, দ্বিতীয়, 23 আৰু 24 নম্বৰ তীৰ্থংকৰৰ বিষয়ে ভালকৈ চাই ল'ব। ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। নেক্সট কিছুমান ডাইনেষ্টিৰ বিষয়ে আমি চাব লাগিব। এইবিলাক এনচিয়েন্ট হিষ্ট্ৰীৰ ডাইনেষ্টি হয়। তো ইয়াতে আছে হৰিয়ংক ডাইনেষ্টি, শিশুনাগ ডাইনেষ্টি, নন্দ ডাইনেষ্টি, মৌৰ্য ডাইনেষ্টি। তো ইয়াৰে ভিতৰত আমি নন্দ ডাইনেষ্টি আৰু মৌৰ্য ডাইনেষ্টিটো ভালকৈ চাব লাগিব, কাৰণ নন্দ ডাইনেষ্টিৰ টাইমত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল।
এইটো আমি সকলোৱে জানো। তো আমি নন্দ ডাইনেষ্টিটো ভালকৈ চাব লাগিব। বাকী এই দুটা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক আৰু ইয়াৰ কেইজন মূল ৰজা আছে, যে নাম থকা ৰজা আছে, সেইবিলাকৰ বিষয়ে অলপ চাব লাগিব। নেক্সট আৰু কিছুমান ডাইনেষ্টি আছে, শকসকল আছে, কুশানসকল আছে, শুংগ বংশ, সাতবাহন ডাইনেষ্টি। তো এইবিলাক ডাইনেষ্টিৰ বিষয়ে আমি চাব লাগিব। কুশানসকলৰ এজন শ্ৰেষ্ঠ ৰজা হৈছে কনিষ্ক। কনিষ্কৰ বিষয়ে আমি ভালকৈ চাব লাগিব, কাৰণ এওঁৱে কি কৰিছিল, চাকা এৰা ষ্টাৰ্ট কৰিছিল। তো কুশানসকলৰ ৰাজত্বকালটোৰ বিষয়ে ভালদৰে আমি চাব লাগিব। সাতবাহন ডাইনেষ্টিৰ আমাৰ প্ৰতিষ্ঠাপকৰ নাম প্ৰায়ে পৰীক্ষাত আহি থাকে, তো এইটো আপোনালোকে চাই ল'ব। নেক্সট হৈছে গুপ্তা পিৰিয়ড। গুপ্তা পিৰিয়ডটোক ভাৰতৰ কি বুলি কোৱা হয়, গল্ডেন এজ বুলি কোৱা হয়। তো এইটো মষ্ট ইম্পৰ্টেণ্ট পিৰিয়ড এটা আছিল ভাৰতৰ। তো ইয়াত আমি বিভিন্ন ৰজাৰ বিষয়ে পঢ়িম। তাৰোপৰি বিভিন্ন আমি পৰিব্ৰাজক, ফাহিয়ান, বিভিন্ন কবি দিগ্গজ, কালিদাস, অমৰসিংহ, ইয়াৰ নৱৰত্নৰ বিষয়ে আমি পঢ়িম। তাৰোপৰি চন্দ্ৰগুপ্ত I, সমুদ্ৰগুপ্ত, স্কন্দগুপ্ত, বহুতো গুপ্ত ৰুলাৰৰ বিষয়ে আমি ইয়াত পঢ়িব লাগিব। এই গুপ্তা পিৰিয়ডটো আপোনালোকে অলপ ডিটেইলত পঢ়ি ল'ব, কাৰণ ইয়াৰ ওপৰত প্ৰায় কুৱেশ্যন আহে। এইটো অলপ ডিটেইল ষ্টাডি কৰিব, ঠিক আছে। তো এইখিনি আছিল আমাৰ এনচিয়েণ্ট হিষ্ট্ৰী। এইখিনি চালে এনচিয়েণ্ট হিষ্ট্ৰীৰ কুৱেশ্যনসমূহ আপোনালোকে হয়তো পাৰিব, কিয়নো যোৱা পৰীক্ষাবিলাকত প্ৰায় এইকেইটা টপিকৰ পৰাই কুৱেশ্যন আহি থকা দেখা গৈছে। তো আপোনালোকে মই উল্লেখ কৰা টপিককেইটা ভালদৰে পঢ়ক আৰু ৰিচৰ্চটো কম ৰাখক, ৰিভিজনটো মেক্সিমাম কৰক, তেতিয়াহে ছাকচেছ পাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।